নিউজ আসামৰ দৰ্শকসকলক এই মুহূৰ্তত দেখাবলৈ আছে ত্ৰিপুৰাৰ নিৰ্বাচনৰ খবৰ। ত্ৰিপুৰা ট্ৰাইবেল কাউন্সিলৰ নিৰ্বাচনত বিজেপিৰ মুখ থেকেচা। ত্ৰিপুৰাৰ শ্ৰীয়ে আন্দোলনৰ জৰিয়তে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে মাত মতা আৰু খিলঞ্জীয়াৰ বাবে গঠন হোৱা ত্ৰিপুৰাই উফৰালে বিজেপিক। ত্ৰিপুৰা ট্ৰাইবেল কাউন্সিলৰ নিৰ্বাচনত বিজয় ধ্বজা উৰিল নতুনকৈ গঠন হোৱা ত্ৰিপুৰা দলৰ। শাসনত থকা বিজেপিক পৰাস্ত কৰিলে ত্ৰিপুৰা দলে। ত্ৰিপুৰা ট্ৰাইবেল কাউন্সিলৰ নিৰ্বাচনত বেয়াকৈ পৰাস্ত বিজেপি। 28খন আসনৰ ভিতৰত 18খনতে জয়লাভ কৰিলে ত্ৰিপুৰা দলে। বিজেপি আৰু ITFTয়ে লাভ কৰিছে মাত্ৰ 9খন আসন। ত্ৰিপুৰাৰ ৰাজ পৰিয়ালৰ বৈদ্যুতদেৱ ব্ৰহ্মণৰ নেতৃত্বত গঠন হৈছিল ত্ৰিপুৰা দল। এই মুহূৰ্তত দৰ্শকসকলক পুনৰ জনাওঁ যে ত্ৰিপুৰাত ত্ৰিপুৰা দলৰ হাতত পৰাস্ত হ'ল বিজেপি।